কবিতাৰ শিৰোনাম লঘোণ। কবি নৱকান্ত বৰুৱা। আবৃত্তি দীপজ্যোতি দাস। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধাহে চিৰা দিবা ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন। আৰু একো নেলাগে, এয়ে হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে আঙঠাত একচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকোন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে। এয়ে হ'ব লঘোণত, আৰু একো নেলাগে। ধন্যবাদ।